এয়া আমাৰ গেৰেজৰ গাড়ী থোৱা গেৰেজ ইয়াতে গাড়ী থাকে ইয়াতে এই গেটৰ কাম চলি আছে মানে ৰং দি আছে দিদি দেউতাকে এয়া মই অলপ দেখুৱাই দিলোঁ কেনেকুৱা হৈছে জনাবচোন এয়া এইটো কালাৰ এইফালে এয়া কোনোটো শিকি নাহে ন এনেকৈ কৰিলেতো ভাল হৈ যায় আৰু ইয়াতে দি আছে ইয়াতে বাৰু তেওঁ দিয়া নাই এয়া চাওকচোন ধুনীয়া লাগিছে ন পৰিৱেশটো এয়া তাই আকৌ দেউতাকৰ কাষত আছে কি লৈছা এই ৰং কৰি কেনে অভিজ্ঞতা কওকচোন একোতো সেই নাই প্ৰব্লেম পাৰি আৰু নেকি পাৰি ইমান ফিনিচিং নহয় আৰু তথাপি চলি যায় আৰু চলাতে হয় ময়ো আহিলোঁ ৰং কৰা চাব আৰু ইমান ধুনীয়া বতাহ